everyone, welcome back to my another new video. এতিয়া মই আছোহি মোৰ মাৰ ঘৰত আৰু হিদিনা আছিল 5 তাৰিখ আৰু মোৰ ভতিজনীৰ বাৰ্থডে আছিলে বাৰ্থডে সৰু সুৰাকে সেলিব্ৰেট কৰা হ'ল কেক আনি তাৰ পিছত এয়া বয়ে জ্বলাই আছে চাকি ধূপ আজিকালি মম হিমান জ্বলোৱা নহয় সেইকাৰণে চাকি ধূপকে জ্বলাইছে আৰু এইটো হৈছে বাৰ্থডে কেকটো কেনেকুৱা লাগিছে জনাব হা কেকটো বাটাৰফ্লাই ডিজাইন দিছিলো মোৰটো ভালে লাগিছে আৰু বাৰ্থডে গালৰো ভালে লাগিছে আৰু এইফালে গুটিখিনি বহি লৈছে মোৰ ছোৱালীজনীও নিচাইকে লৈ আছে অলপ বহাই দিছো তাৰপিছত অলপ ভিডিঅ' কৰিলো সিহঁতক আৰু এইফালে কেক কাটিং আৰম্ভ হৈ গ'ল Happy birthday dear Siasi Happy birthday to you It's your birthday Happy birthday It's your birthday Happy birthday It's a great day That's what we say Happy birthday to you যেহেতু তাই ক্লাস 9 ত পঢ়ি আছে সেই কাৰণে বাৰ্থডেটো হিমান ডাঙৰকে পতা নাই সৰু সুৰাকৈ পতা হ'ল আৰু ৰাতিলৈ ভাবিলো আমি যে পুৰিকে খাওঁ যোনে ৰুটি খাই খাব তাৱা ৰুটি আৰু যোনে পুৰি খাই খাব হেনেকৈ ডিসাইড কৰি বইলা মাংসৰ লগত এয়া ৰুটি মইতো ৰুটিয়ে খালো ৰাতি পুৰি চুৰি খালে অকমান গেছ কৰে যে সেই কাৰণে তাৰ পিছত এফালে পুৰি খালে আমাৰ ইহঁতি তাৰপিছত এই দুখনমান ফটো লগাই দিছো আৰু আপোনালোকে যদি এই ভিডিঅটো চাই ভাল পালে তেন্তে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি হ'ল তেন্তে মোক ক্ষমা কৰি দিব আৰু আগলৈ ভিডিঅ'বোৰ আহি আছে চাব নাপাহৰিব দেই